অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যৰ বৃদ্ধিৰ বিৰুদ্ধে আম আদমি পাৰ্টিৰ প্ৰতিবাদ কাৰ্বি আংলং জিলাৰ দিছবাই সমীপথৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা নমস্কাৰ আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গাংগুত্ৰী বৰা দেশৰ লাখ লাখ জনতাই যি আশাৰে এনডিএ নেতৃত্বাধীন বিজেপি চৰকাৰক ২০১৪ চনত শাসনৰ গাদীত বহুৱালে কিন্তু আজিৰ তাৰিখত সেই আশা মাথো আশা হৈ ৰল সপোনবোৰ মাথো সপোন হৈ থাকি গল আছে দিনৰ এক ভুৱা প্ৰতিশ্ৰুতিৰে শাসনৰ গাদী দখল কৰা এইখন চৰকাৰৰ দিনত এতিয়া সমগ্ৰ দেশতে এক অচলা অৱস্থাৰ সৃষ্টি হৈছে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ এই আকাশলংঘী মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি দিনৰ ভাগত দিছপুৰত আম আদমি পাৰ্টিৰ মহিলা মৰ্চা যুৱা মৰ্চা ছাত্ৰ সংগঠনৰ লগতে স্বেচ্ছাসেৱকসকলে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী চলি থকা অৱস্থাতেই দিছপুৰ আৰক্ষী আহি আম আদমি পাৰ্টিৰ সকলো প্ৰতিবাদকাৰীকে গ্ৰেপ্তাৰ কৰে আৰু দিছপুৰ থানালৈ লৈ যায় আৰু পিছত তেওঁলোকক কাহিলীপাৰাস্থিত 10 নং এবিপিএনলৈ লৈ যোৱা হল বুলি প্ৰাপ্ত বাতৰিত প্ৰকাশ নিউজ ডেস্ক ৰিপৰ্ট 365 নিউজ ইণ্ডিয়া কাৰ্বি আংলং জিলাৰ দিছবাই সমীপৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত বলেৰো বাহন এখনৰ পথ দুৰ্ঘটনা সংঘটিত হয় ডিমাপুৰৰ পৰা নগাঁও অভিমুখে তীব্ৰ বেগেৰে গৈ থকাৰ অৱস্থাত গাড়ীখনে নিজৰ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে গাড়ীখনৰ নম্বৰ হৈছে NL07H2942 উল্লেখযোগ্য যে এই পথ দুৰ্ঘটনাত আহত হোৱা লোকসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ডিফুৰ পৰা কিৰণ ডেকাৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া আজিৰ প্ৰাইম টাইমৰ পৰা মই বিদায় লৈছো চাই থাকিব 365 নিউজ ইণ্ডিয়া